खुलुमबाय बयखौबो आङो दा बे समाव दंफैयो उदालगुरि जिल्लायावहाय बिटिसिनि चिफ मानावगिरि हाग्रामा महिलारि सारजों दसे सम मोगा-मोगि लानाय सुंद' भिडिअ क्लिप्स आं बे समावहाय लानानै फैनाय जादों नोंथांमोना जोबजासिम नायनानै लादो। এটো ইন্টারন্যাশনাল পার্টি জানে এই ইউপিপিএল মানে কি এটো তো রাশিয়ার একটা কিবা পার্টি হয় আমার অসমৰ নহয় আমার ইন্ডিয়ার পার্টি নহয় তো আমার বিটিসি নহয় জানে এটো রাশিয়াতে আছে এনেকুৱা পলিটিক্যাল পার্টি আজি আমি বিটিসি চিফ হোৱাৰ পিছত প্ৰথমবাৰ ওদালগুৰি জিলাত মই ভিজিট কৰিছোঁ। এক নম্বৰ প্ৰগ্ৰামটো হ'ল আমাৰ জেজেএম প্ৰগ্ৰাম অসম চৰকাৰৰ উদ্যোগত আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া কেবিনেট মন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভেৰগাঁৱৰ সেই চামৰাং ননৈ বা গুৰিয়াজাৰ এই অঞ্চলৰ ৰাইজে বহুত বছৰৰ পৰা খোৱা পানীৰ খুব মানে সমস্যা হৈ আছিলে সেইটো আজি আমি উদ্বোধন কৰিলোঁ। একেলগে মন্ত্ৰী ডাঙৰীয়াও আছে, চৰণ বড়ো ডাঙৰীয়া আছে, আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াও আছে, আমাৰ ডেপুটি চিফ ৰিহন ডিমাৰীও একেলগে আছে। মুঠতে খুব ভাল আঁচনি আজি আমি উদ্বোধন কৰিলোঁ, অপেনিং কৰিলোঁ। ইয়াত নেক্সট প্ৰগ্ৰাম আমাৰ ৰৌতা বড়ো বাজাৰত নতুন দলং ফাউণ্ডেশ্যন আছিল, এইটো আমি শেষ কৰি এতিয়া লাষ্ট ইয়াত মানে নতুনকৈ বিটিচি চুক্তি হোৱাৰ পিছত নতুনকৈ আমি ডিষ্ট্ৰিক্ট পোৱা ওদালগুৰি বাক্সা আৰু চিৰাং তিনিখন নতুন ডিষ্ট্ৰিক্ট পাইছোঁ। ইয়াৰে আজি চেলিব্ৰেশ্যন ইয়াত ডিচি মহোদয়ে সেই অবজাৰভেশ্যনটো সেই যিটো নতুন ডিষ্ট্ৰিক্ট হোৱাৰ যিটো অবজাৰভেশ্যন সেইটো ডিচি মহোদয়ে কৰি আছে, ইয়াতে আমি উপস্থিত হৈছে। খুব ভাল লাগিল, বিভিন্ন জাতি জনগোষ্ঠী উপস্থিত আছে আৰু বহুত ৰাতিপুৱাৰ পৰা ভেৰাইটি প্ৰগ্ৰাম লৈ পেলাই সেই উদযাপনটো কৰি আছে ডিচি মহোদয়ে আৰু আমিও উপস্থিত হ'বলৈ পাই খুব ভাল লাগিছে। ইয়াত আমাৰ নেক্সট প্ৰগ্ৰাম আছে দলৰে বিপ্লৱ দলৰে বিজয় উৎসৱ। মাটিৰ পাতা কেইটা টাইম কি মই দিম বুলি কৈছে না, কি টাইম লাগে? টাইমটো অলপ 12টা বজাত কোৱাটো 3টা বজাত হ'ব পাৰে। দিনটো বিজেপিক ইএম দিয়া হ'ব নহয়, দিলে কেতিয়া দিব স্যাৰ বা কেইজন দিব? কয়বাৰ ক'ব লাগে বিজেপিক আমি যেহেতু এতিয়া মিলি জুলি চৰকাৰ চলাই আছে, এতিয়া বিজেপিৰ পৰা 2জন ইএম দিম বুলি কৈছে, স্পীকাৰ 1জন দিম বুলি কৈছে, এইবিলাক কিমানবাৰ ক'ব লাগে? আমাৰ ছেক্ৰেটাৰী ছাৰ আৰম্ভ হ'ব নহয় কেতিয়া সাংবাদিক সকলে সেইটোৱেই বেলেগ সুযোগ নাই, এইটো আগৰ পুৰণা নিউজ, এইটো আমি আগতে কৈছে কৰিম, ওদালগুৰিত কৰিমতো আমি মিনি ছেক্ৰেটাৰী। ভাল লাগিলেতো মই ক'ম আজি মিটিঙতহে ক'ব, ইয়াত কিয় বিটিচি চুক্তি মানে বলবৎ কৰা দাবীত এপছু আপলোড প্ৰতিবাদত নামি পৰিছে ছাৰ, কি ক'ব? আপছু না ইউপিপিএল কৈছে না আপছু কৈছে? একে বস্তু, এপছু কোৱা একে, ইউপিপিএল কোৱা একে কথা। আপছু মানে ইউপিপিএল মানে আপছু, ইয়াৰ আৰু কি কথা? এপছুৱে যে প্ৰতিবাদ কৰি আছে ইউপিপিএল কোনা কি এপছু? মইতো ইউপিপিএল মানে এপছু মানে ইউপিপিএল কৈ আছো। তেওঁলোকে যিটো দাবী কৰিছে এইটো আপুনি চৰকাৰে যিটো চিফ কি দাবী? তেওঁলোকে যিটো দাবী কৰিছে মোক দাবী কৰিছে, এতিয়া মানি লৈছে মোক। ভাল কথা। মোক যদি আহি পেলাই মেমৰেণ্ডাম দিয়কচোন মোৰ ওপৰত, তেতিয়া মই চিন্তা কৰিম। বিটিসি বাইরেও এমএলএ হয়ে গেল স্যার जों होआ
जोंहा प्रमद बर'आ जे मैया होनदो एलाय मालाय बिसोर इन्टारनेशनेल पार्टी এইটো ইন্টারন্যাশনাল পার্টি জানে এই ইউপিপিএল মানে কি এইটো তো রাছিয়ার একটা কিবা পার্টি হয় আমার অসমৰ নহয় আমার ইন্ডিয়ার পার্টি নহয় এইটো আমার ব্রিটিশের নয় জানে এইটো রাশিয়াতে আছে এনেকুৱা পলিটিক্যাল পার্টি চলো